मिरु एबसुनि थान्दै हान्जाया बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलरजों गुवारै सावरायज्लायदों। आफां आसामनि गंसेल' नायल' जाल' गोजौ थाखोनि सोलोंथायारि फसंथान बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलर प्रफेसर लाइस्राम लादुसिं आरो गुबुन गुबुन बिफाननि गोजौ थाखोनि मावफारिफोरजों मिरु एबसुनि थान्दै हान्जाया दिनै गुवारै सावरायज्लायो। क'क्राझार सहरनि देबोरगावआव थानाय बड'लेण्ड मुलुगसोलोंसालियाव मिरु एबसुनि आफादगिरि दिपेन बर'जों लोगोसे गुबुन गुबुन बिबाननि बिबानगिरिफ्रा दिनै दावबायनानै भाइस चेन्सेलर प्रफेसर लाइस्राम लादुसिंजों गुवारै सावरायज्लायो। बे हाबाफारियावनो मिरु एबसुनि आफादगिरि दिपेन बर'जों लोगोसे एबसुनि गुबुन गुबुन बिबानाव थानाय दैदेनगिरिफोराबो बाहागो लायो। অসমৰ অন্যতম শিক্ষা অনুষ্ঠান বড'লেণ্ড ইউনিভাৰ্চিটি আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই ইউনিভাৰ্চিটিৰ সন্মানীয় ভাইচ চেঞ্চেলৰ ডাঙৰীয়াক আমি লগ ধৰিলোঁ আৰু সাক্ষাৎ কৰিলোঁ। আৰু আমাৰ এটা এজেণ্ডা আছিল যে এই ইউনিভাৰ্চিটিৰ যিহেতু জন্মলগ্নৰ পৰা বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে, আমি দাবী জনাই আহিছিলোঁ যে ইয়াত অধিক পুঁজি প্ৰদান কৰিব লাগে আৰু এই শিক্ষা অনুষ্ঠানৰ লগত যিখিনি আমাৰ পোষ্ট ক্ৰিয়েশ্যন কৰিব লাগে বা খালী হৈ থকা পদবিলাক পূৰণ কৰিব লাগে, থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যিখিনি কণ্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন বা মানে চৰকাৰীকৰণ হ'ব লাগে এই পষ্টবিলাক। তো বিভিন্ন সমস্যাৰ লগত জন্মলগ্নৰ পৰা এইবিলাক অসুবিধা বা অভাৱ অভিযোগবিলাক ইয়াৰ লগত আছে। তো যেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি ডেলিগেশ্যন দিছোঁ, তেতিয়াই আমি বড'লেণ্ড ইউনিভাৰ্চিটি বিষয়টো অন্যতম বিষয় হিচাপে আমি উত্থাপন কৰি আহিছোঁ। আৰু আজিৰ তাৰিখত আমি নিখিল বড়ো ছাত্ৰ সন্থাই বিটিআৰ চুক্তি হোৱা পিছত সেই ইউনিভাৰ্চিটিত যিহেতু সমস্যা এতিয়াও আঁতৰা নাই, তো আগলৈকে আমি ইয়াৰ সমস্যাবিলাক সমাধানৰ কাৰণে যিখিনি পদক্ষেপ আমি ল'ব লাগে বা ৰাজ্যপাল শাসন এতিয়া চলি আছে, ৰাজ্যপাল ডাঙৰীয়া যিহেতু চেঞ্চেলৰ হয় আৰু মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি অতি শীঘ্ৰে তেওঁলোকৰ লগতো আমি বিভিন্ন বিষয় লৈ আমি কথা পাতিম। তো তাতে আমাৰ এই শিক্ষা অনুষ্ঠানৰ লগত যিখিনি সমস্যা, এই সমস্যাখিনি আমি দাঙি ধৰিবৰ কাৰণে বা সমাধানৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাম। তো ইয়াৰ কাৰণে আজি ইয়াত উপস্থিত হৈ পেলাই আমি অতিকে আনন্দিত এটা বিষয় লৈ যে 12B ষ্টেটাছ যি এই ইউনিভাৰ্চিটিয়ে পোৱা নাছিল, সেই 12B ষ্টেটাছটো আজি পাবলৈ সক্ষম হৈছে। আৰু আমি সন্মানীয় ভাইচ চেঞ্চেলৰ ডাঙৰীয়া আৰু গোটেই ইউনিভাৰ্চিটি টীমক, প্ৰফেচাৰ বা গোটেই ষ্টাফক আমি ধন্যবাদ যাচিছোঁ ইয়াৰ কাৰণে। তেওঁলোকৰ যি কষ্ট, সেই কষ্টৰ বিনিময়ত বা বিটিআৰবাসী অঞ্চলৰ ৰাইজৰ যি আকাংক্ষা এইটো আজি পূৰণ হ'ল। আৰু আজি 23 যি কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনলৈ কিছু মানে সমস্যা থকাৰ কাৰণে গুচি গৈছিল, সেই 23 কলেজ আজি পুনৰবাৰ এই বড'লেণ্ড ইউনিভাৰ্চিটিৰ অধীনত এফিলিয়েশ্যনৰ অধীনত আহিল। তো ইয়াৰ কাৰণে আজি আমি ঘাইকৈ এই শিক্ষা অনুষ্ঠানত যিখিনি আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমাক যথেষ্ট এতিয়া যিখিনি লেকিংছ এইটো হ'ব লাগে। আৰু ইয়াৰ কাৰণে অসম চৰকাৰে যোৱা বছৰ যিখিনি 15 কোটি টকা বাজেট যিখিনি তেওঁ পুঁজি দিছিল, সেই পুঁজিও সম্পূৰ্ণভাৱে চৰকাৰে প্ৰদান কৰা নাই। তো এই বছৰত 2020 আৰু 21ত এতিয়ালৈকে বাজেট ধাৰ্য কৰা নাই। অন্য যিখিনি ইউনিভাৰ্চিটি আছে তেওঁলোকক যিখিনি পুঁজি দিছে বা গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটিবিলাকক যেনেকুৱা পুঁজি দিয়ে, তো আমি বিচাৰোঁ যে বড'লেণ্ড ইউনিভাৰ্চিটিৰ কাৰণে প্ৰতি বছৰে কমেও 100 কোটি টকা যাতে পুঁজি প্ৰদান কৰে। আৰু ইয়াৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত জড়িত হৈ আছে। সেই শিক্ষা অনুষ্ঠানে যিহেতু হিউমেন ৰিচোৰ্চ প্ৰদান কৰি আহিছে, তো আমি অসম চৰকাৰক, শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান জনাম, কমেও 100 কোটি এই বছৰৰ পৰা এই ইউনিভাৰ্চিটিৰ কাৰণে অসম চৰকাৰে বাজেট ইয়াত মানে পুঁজি দিব লাগে। আৰু লগতে ইয়াত যিখিনি আমাক কোৰ্চ লাগে, যিখিনি আমাক ডিপাৰ্টমেণ্টবিলাক লাগে, তো বহুখিনি ডিপাৰ্টমেণ্ট এতিয়াও নাই। বহুখিনি ডিপাৰ্টমেণ্টত এতিয়াও প্ৰফেচাৰ বা মানে এছিষ্টেণ্ট প্ৰফেচাৰৰ শ্বৰ্টেজ আছে। তো ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত আমি প্ৰফেচনেল কোৰ্চ, যিবিলাক প্ৰফেচনেল কোৰ্চ নেকি পঢ়িলে
কম সময়ৰ ভিতৰত চাৰ্টিফিকেট বা ডিপ্ল'মা লৈ পেলাই আমি ভাল এটা সংস্থাপন পাব পাৰোঁ। নিবনুৱা যুৱক যুৱতী যথেষ্ট আছে, তেওঁলোকে যাতে সংস্থাপন পায় এই অঞ্চলৰ পৰা আমি এইটো বিচাৰিছোঁ। তো এটা ভাল প্ৰফেচনেল কোৰ্চ ইয়াতে ষ্টাৰ্ট কৰিব লাগিব। লগতে ইয়াত MIL হিচাপে আমাৰ যিহেতু এই অঞ্চলত যথেষ্ট মানে সংখ্যক লোক বসবাস কৰে, অন্যান্য জাতি জনগোষ্ঠী আমি একেলগে বাস কৰোঁ। তো বড়ো আৰু এছামিছ ইয়াত MIL হিচাপে আজি তাৰিখত আছে, কিন্তু ইয়াৰ লগতে যি হিন্দী বা নেপালী বা বেংগলী এই তিনিটা যি MIL এতিয়ালৈকে ইয়াত ষ্টাৰ্ট হোৱা নাই বা আৰম্ভ হোৱা নাই। তো অসম চৰকাৰক আমি আহ্বান জনাম আৰু ইউনিভাৰ্চিটি কৰ্তৃপক্ষই এই ক্ষেত্ৰত উদ্যোগ লৈ আছে, তেওঁলোকে প্ৰপ'জেল পঠাইছে। তো এই ক্ষেত্ৰত অসম চৰকাৰে অতি শীঘ্ৰে MIL হিচাপে বেংগলী, নেপালী আৰু হিন্দীক যাতে ষ্টাৰ্ট কৰিব পৰা ব্যৱস্থা কৰি দিয়ে। এইখিনি আজি আমি আলাপ আলোচনাৰ মাজেদি বিভিন্ন বিষয়বস্তুবিলাক আমি চোৱা চিতা কৰিলোঁ। আন্তঃগাঁথনি আৰু ৰাজ্য চৰকাৰৰ পৰা পুঁজি আৰু ডিপাৰ্টমেণ্টৰ যিখিনি লেকিংছ আছে, যিখিনি পষ্ট ভেকেঞ্চি আছে, পষ্ট ক্ৰিয়েশ্যন কৰিব লগা আছে, আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে যিখিনি হোষ্টেল ইয়াত লাগে আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে যিখিনি সুবিধা ইয়াত লাগে, সকলো সুবিধা বা এমিনিটিছবিলাক যাতে এভেইলেবল হয়, সেই গোটেই বিষয়বিলাক আমি ভাইচ চেঞ্চেলৰ ডাঙৰীয়াৰ লগত পুংখানুপুংখভাৱে আমি আলোচনাত মিলিত হৈছোঁ। আৰু অতি শীঘ্ৰে আমি বিচাৰিছোঁ যে এটা যাতে এবষ্ট্ৰাক্ট যিখিনি সমস্যা ইয়াত আছে, ৰাজ্য চৰকাৰৰ যিখিনি প্ৰপ'জেল মানে তেওঁলোকে দিছে, ইয়াৰ ওপৰত আমি ভিত্তি কৰি আমি শিক্ষামন্ত্ৰী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অতি শীঘ্ৰে আমি এই বিষয়টো লৈ পেলাই আমি মিলিত হ'ম আৰু আলোচনাৰ মাজেদি সমাধান কৰাৰ কাৰণে আমি ৰাজ্য চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰিম।